Hslc বা মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আজিৰ কেবিনেটৰ ভাল সিদ্ধান্তটো জনাব বিচাৰিছো। কেবিনেটে প্ৰথম বিভাগত পাছ কৰা 22,565 গৰাকী ছাত্ৰ-ছাত্ৰী সকলোলৈ 16,000 টকাকে এক বিত্তীয় সাহায্য দিয়াৰ কাৰণে সিদ্ধান্ত ঘোষণা কৰিছে, যিটোক আমি আনন্দৰাম বৰুৱা বঁটা বুলি জানো। আগতে এটা সময়ত কম্পিউটাৰ দিয়া হৈছিলে, গতিকে কোনো কম্পিউটাৰ বা ল্যাপটপ এটো দিয়া নহয়। 16,000 টকাকে তেওঁলোকৰ একাউণ্টত অসম চৰকাৰে আগবঢ়োৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। Hslc বা মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আজিৰ কেবিনেটৰ ভাল সিদ্ধান্তটো জনাব বিচাৰিছো। কেবিনেটে প্ৰথম বিভাগত পাছ কৰা 22,565 গৰাকী ছাত্ৰ-ছাত্ৰী সকলোলৈ 16,000 টকাকে এক বিত্তীয় সাহায্য দিয়াৰ কাৰণে সিদ্ধান্ত ঘোষণা কৰিছে, যিটোক আমি আনন্দৰাম বৰুৱা বঁটা বুলি জানো। আগতে এটা সময়ত কম্পিউটাৰ দিয়া হৈছিলে, গতিকে কোনো কম্পিউটাৰ বা ল্যাপটপ এটো দিয়া নহয়। 16,000 টকাকে তেওঁলোকৰ একাউণ্টত অসম চৰকাৰে আগবঢ়োৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে।